কন্টেষ্টটো যোনে যোনে খেলিব চবৰ লগতে হ'ব, কিন্তু জিকিব যোনে ভাল পাৰফৰ্ম কৰিব সিয়ে জিকিব। ৰাইজে চবচে বেছি মৰম যাক দিব সিয়ে জিকিব। বিজেপিয়ে এতিয়া ফাৰ্ষ্ট ক্লাছ চিটিজেন, ছেকেণ্ড ক্লাছ চিটিজেন সেইটো লৈ পেলাই পলিটিক্স খেলি আছে। চব এইবিলাক নিজৰ নিজৰ এজেণ্ডা, নিজৰ নিজৰ কথা। আমি ইয়াতে আমাৰ ইয়াত হৰিজনো আছে, আমাৰ ইয়াত জলাও আছে, আমাৰ ইয়াত চব জনগোষ্ঠী আছে। চ' সেই জনগোষ্ঠীবিলাক আমি চবকো নিজৰ দাদা ভাই বুলি ভাবোঁ। সংবিধানে কি কৰিছে এইটো আমি নকওঁ, সংবিধানে কি দিছে কি দিয়া নাই এইটো চবেই জানে। কিন্তু মানুহ হিচাপে বড়োলেণ্ডত যোনে বসবাস কৰে, আদিবাসী হওক, ইয়াত মানে মদাহী আছে, হাজং আছে, গাৰো আছে, ইয়াত ৰাভা আছে, ইয়াত বেংগলী আছে, মাইনৰিটি মুছলমানসকল আছে, চবকো আমি নিজৰ দাদা ভাই বুলি ভাবোঁ। আৰু তেনেকৈ আমি সকলোকে ট্ৰিটমেণ্ট কৰোঁ, সন্মান কৰোঁ, মৰম কৰোঁ, আৰু তেনেকৈ আগবাঢ়ি যাব বিচাৰোঁ। আজি সময়সীমা অন্তিম দিন কি আশা কৰোঁ? তেনেকুৱা একো নাই। তেখেতসকলে এটা ভাল পদক্ষেপ লৈছে, মই তেখেতসকলক ধন্যবাদ জনাওঁ। আৰু যোৱা 30-40 বছৰত জাতীয় সংগঠনবিলাকে তেনেকুৱা এটা চিন্তা লৈ আগবাঢ়ি আহিছে। ৰাজনৈতিক নেতাসকলে তেখেতসকলৰ বিভিন্ন এজেণ্ডা থাকে, সেই হিচাপে কোনোবা জাতীয় কথা যদি চিন্তা কৰে বা কোনোবা যদি ভৱিষ্যতটো চাই লৈ পেলাই চিন্তা কৰে, বিবেচনা কৰিব, আৰু যদি নকৰে তাৰ কথা তেনেকৈ চলিব। মুখ্যমন্ত্ৰীয়ে VCDC ইয়াৰ পৰা স্ক্ৰেপ কৰিব বিচাৰিছে। চাওক, VCDC অকল বড়োলেণ্ডত নাই, 10টা কাউন্সিলত VCDC আছে, আৰু VCDC স্ক্ৰেপটো ইয়াত নহয়, এইটো কেন্দ্ৰতে হ'ব। চ' VCDCৰ স্ক্ৰেপ কৰিবৰ কাৰণে এটা আইন পাছ কৰিব লাগিব, আৰু সেইটো আইন সংশোধন কৰি VCDC কৰা হৈছে। গতিকে এই কথাবিলাক যে আজি ইলেকশ্যন আহিছে, কথাবিলাক ওলাইছে, অনাগত দিনত ইয়াৰ কাৰণে কিছুমান সিদ্ধান্ত হ'ব। 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে VCDCটো ইলেকশ্যন হ'ব। গতিকে VCDC ইয়াতকৈ আৰু শক্তিশালী হ'ব যদি ইলেকশ্যন হৈ যায়। আৰু ইয়াৰ কাৰণে 125th এমেণ্ডমেণ্টটো আমি বিচাৰি আছোঁ, মানে এইটো যাতে ভালকৈ আগুৱাই লৈ যায়, গ্ৰাছৰুট লেভেলৰ উন্নয়নটো আৰু ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰে।